সুযোগ কৰিছে Viewers Wow for Women of Wisdom. Captain TMT, ঘৰৰ শক্তি। মোৰ কথা ভাবি আছিলা ন বিশ্বাস কৰা মই তোমাৰ কথা ভাবি আছিলো সেইকাৰণে এই নকবা আৰু উশাহটো যেন তেনে লৈ জীয়াই আছো এটা আহিব নোৱাৰনে মই যাম দিয়া দিন বান্ধৱী এজনীক লগ পাওঁ বুলি কৈ বাইক চুপা এখন গুৱাহাটীলৈ গুচি আহা দুটাই লগ চগ পাম কথা পাতিম তাৰপৰা গুচি যাবা আহিবানে আৰে মন কৰিলেহে চন হ'ব বুলি আহিবানে ধুনু কাৰ লগত কথা পাতিছে ধুনু ঈশ্বৰ কৰি আছো কাৰ লগত কথা পাতিছিলি তই আৰে তই কাৰ লগত কথা পাতিছিলি কাৰ লগত কথা পাতিছিলি কেলে লাগে মই সুধিছো কাৰ লগত কথা পাতিছিলি মই তাকে কৈছো তোমাক কিয় লাগে নহয় মই সুধিছো তই কাৰ লগত কথা পাতিছিলি আৰে ল'ৰা মানুহ মই যাৰ তাৰ লগত কথা পাতিব পাৰো তোমাক কিয় লাগে তাকেতো সুধিছো তই কাৰ লগত কথা পাতিছিলি ঠিক আছে তুমি মোৰ মা নে শাহু মাজে তোমাক কৈ পেলাই কথা পাতিম কটোৱা কথা নকবি কাণটোলে শ্বৰ্ট তাল ফাটি যাব মই সুধিছো তই কাৰ লগত কথা পাতিছিলি মই নৰেন্দ্ৰ মোদীৰ লগত কথা পাতি আছো যে আমাৰ বৰলাখিনিৰ ওপৰত কিবা স্কিম উলিয়াব নেকি বেলেগ স্কিম ওলাইছে কিন্তু বৰলা স্কিম নাই কি माबोरै नागिरना जाखालै दा बेबा नंगौना नङा এইটোবা হয় না নহয় আখৰটো চিনি নহয় এতিয়া এই বদমাছে চশমাটো কিয় নিবা লাগে এতিয়াতো একো চিনি পোৱা নাই মই এই খাটনিয়া অহা নাই আহি পোৱা নাই মেডাম মাতি দিম নেকি নাই নালাগে আচ্ছা আপুনি এটা কাম কৰকচোন মেডাম বাহিৰৰ পৰা ৰেজিষ্টাৰ বুকখন লৈ আহক হ'ব মেডাম হেল্ল' চশমা পিন্ধিলে দুটা দুটা দেখিছো নিপিন্ধিলে আকৌ এটা এটা দেখিছো কি আছো এতিয়া মই কোনফালে যাম দুটা মাজতে গুচি যাম কি কৈছ আপোনালোক দুটা মাজেদি যাবলৈ চাইছিলো তই চকুৰে কম দেখা নেকি অকণ বেছি দেখো সেইকাৰণে শুনা মাৰি দিছ তই যা কিয় মানে আমি দুইটাই যাওঁ আমারে মইনা খুবই বাড়িয়ে বগুড়ি রুবই বাড়িরে বগুড়ি পকি খৰি যাব মৃভুৱে বুটলি খাব নাই মিঠাই রে শব্দ
ইমান চকু ডাঙৰ কৰি চাইছে যে চাওঁতো আপোনাকে চাইছো কিন্তু আপুনি নিচুকুনে গীতটো কিয় গাইছে মাইনাটো খুৱাইছো তৰাই যিদৰে নিজৰ ছোৱালীজনীক নিষ্কনি গীত গাই খুৱাই ঠিক তেনেকৈ কাৰ মাইনা খুৱাইছেনো টাংকুৰ টাংকুটো কি বস্তু মেডাম টাংকু মানুহৰ নাম আচ্ছা আপুনি তাৰমানে টাংকুৰ মাইনাটো খুৱাইছে এনে মেডাম টাংকুটো কোননো টাংকু হৈছে মোৰ হাজবেণ্ড আচ্ছা আপনি তাৰমানে আপোনাৰ হাজবেণ্ডৰ মাইনাটো খুৱাইছে অকে এই মাইনাটোৰ মাকনো কোন আৰে মোৰ হাজবেণ্ডৰ মাইনাৰ মাক মই নহয় আৰু কোন হ'ব ডাইৰেক্ট আপোনাৰ মাইনা বুলি নকলে কিয় লাজ লাগে আপোনাৰো লাজ লাগে মই লাজ নেকি চৰি মেডাম লাজ নাই মোৰ লাজ নাই মেডাম আপুনি কথাটো ভুলকে বুজিছা কি ভুলকে বুজিছো হে মানে মই ক'ব বিচাৰিছো কি আপুনি ডিএছপি মানুহ না এনেকে লাজ কৰিব ডিএছপি লাজ নালাগে বিজি থাকে যে লাজ কৰিব ক'ত টাইম পাব মেডাম লাজ কৰিবলৈ মানুহ টাইম লাগে নেকি বাৰু লাগ কথাটো বাৰু বাদ এটা কাম কৰক ৰেজিষ্টাৰখন লওক আৰু এইটো মাহত কি কি কেছ ৰেজিষ্টাৰ হৈছে মোক এফালৰ পৰা পঢ়ি যাওক হ'ব মেডাম দাস আনিছিলে ফটো নাই নিজৰ বুলি কৈছো মোবাইলটো দিয়া নাপাও মোবাইলটো দিয়া বুলি কৈছে নাই ভগৱান মোবাইলটো দিবলৈ কৈছো ন দিয়া বুলি কৈছো নহয় হাত ভাঙি দিম তুমি কি চাইকোবিছ কাম কৰা হে কি 420 কাম কৰিলো তই নেহাৰ লগত কথা পাতিছিলি নে নাই কি যুক্তিত মোৰ মোবাইলটো কাটি এই দিছা, সেইটো যুক্তি কোৱা। গুলি মাৰ তই নেহাৰ লগত কথা পাতিছিলি নে নাই সেইটো ক তাৰমানে মোবাইলটো নিদিয়া নিদো মোবাইল নিদিয়াতো নিদো লাষ্ট বাৰ কৈছো মোবাইল নিদিয়াতো নিদো বুলি কৈছো নে নাই ককা কি কৰ আজি মোক চাবা আৰু মোবাইলটো পামেই বাৰু তই এখন কেলে নিয় চাই দিয়াচোন তই এখন কলে নিয় চাওক কিবা কাম এটা আছে কোনে নিয় তই? এই দিয়া বুলি কৈছো ৰুমখন লৈ কেলে গ'লগে কি হ'ল নপঢ়ে কিয় মেডাম পঢ়ি আছো আৰে জুপি আছে কিয় মেডাম এই আখৰ কথা মুনবাই পৰা নাই এই চশমাটোৱে বেয়া হ'ল নেকি চশমা আপুনি চশমা পিন্ধিছে নেকি হে চশমাটো এই কুকুৰ মোহনে নিছিলে কুকুৰ মোহন ৰঙা কাপোৰখন আগে দি আনিলেও তথাপি ভয় নকৰিলে চা ভয় নকৰিব নেকি বাৰু চামুণ্ডায় নম ওম হুং হ্রিং সিং সিং চামুণ্ডায় নম ওম হুং হ্রিং চামুণ্ডায় নম ককা এই পুৰা খাচী ছাগলী বনাই দিয়া দালৈ কচাই যাতে খেদি ফুৰে এইবাৰ ধুনীয়াকে ছাগলীজনী বনাই দিয়া ককা মাত কথাবোৰ যাতে এই টাইপৰ হয় ককা ককা বাইদেউ মোক বচা কি হ'ল মোক বোলে ছাগলী বনাই দিব কি ছাগলী মাংস খাই কিন্তু মই বিৰাট ভাল পাওঁ পাকলি আপুনি মানে মোৰ মাংস খাব হে কি কথা কোৱা বাইদেউ বচাওক নহলে ৰাকেশে মন্ত্ৰ মাতি মোক সঁচাকে ছাগলী বনাই দিব মন্ত্ৰ মাৰি মানে সি তন্ত্ৰ মন্ত্ৰ জানে বাৰ্ডাত বহি এতিয়া মন্ত্ৰ মাতি আছে মোক ছাগলী বনাবলৈ মোক বচাওক কি হ'ল মোক বোলে ছাগলী বনাই দিব কি ছাগলী মাংস খাই কিন্তু মই বিৰাট ভাল পাওঁ কি পাকলি আপুনি মানে মোৰ মাংস খাব হে কি কথা কোৱা বাইদেউ বচাওক ৰাকেশে মন্ত্ৰ মাতি মোক সঁচাকে ছাগলী বনাই দিব মন্ত্ৰ মাৰি মানে সি তন্ত্ৰ মন্ত্ৰ জানে বাটাৰ বহি এতিয়া মন্ত্ৰ মাতি আছে ছাগলী বনাবলৈ তাৰ মন্ত্ৰ মই এতিয়া উলিয়াইছো
তন্ত্ৰ মন্ত্ৰ দেশত জন্ম হয় মন্ত্ৰ এটা শুদ্ধকে মাতিব নাজানো নিজৰ বুলি এতিয়া মন্ত্ৰ এটা জনা হলে কম্পিউটাৰ মই খাবই নালাগে ৰঙা পুৰা ভয় দেখুৱাই আজি ভয় নাখায় কিবা মন্ত্ৰ এটা জনা হলেও মানে ভয় দেখুৱালো মেডাম কি হৈছে এইবোৰ এইবোৰ মানে সৰি মেডাম জাষ্ট জকিং গুলি মাৰি হেড অফিচ উৰাই দিব লাগে হেড অফিচ মানে পুলিচৰ হেড অফিচ নহয় সেইটো হেড অফিচ মোৰটো মোৰ তোমাৰ মোৰটো মেডাম আজি উৰাই দিছো নালাগে বাইদেউ মজাকে দিছে তাক সি সঁচাকে তন্ত্ৰ মন্ত্ৰ জানে নেকি জানে সি সঁচাই মোকো ছাগলী বনাই দিব নেকি বাৰু আপুনি ভয় খাইছে ন হে মই কিয় ভয় কৰিম কি হৈছে চাচোন মেডাম মোৰ চশমাটো নেই কেনে এতিয়াও দিয়া নাই অ থানাত মানে কামবোৰ এনেকৈ হৈ থাকে নহয় আজি মই বিচাৰ কৰিম সবকে বাদ সবকে বাদ আনক আজি মই বিচাৰ কৰিমেই একদম ইয়াৰ কি হ'ল পিছা বুলি ক'লে সদায় শাস্তিটো মোৰ এইটোহে হৈছে মানে মেডামৰ আজি খং উঠি আছে নেকি যাক যাক চিনাকি হওক ন হ'ব দে বাৰু মই পিছত আহিম মেডামক বেয়া পাব মানা কৰিবি দেই এনে গোটেই প্ৰধানমন্ত্ৰীটো মেডামক লগ নকলি গোটেই বেয়া পাব ভাগ্যত আছে বা লগ কৰাৰ গুড মৰ্ণিং কেতিয়াবাই উঠিলে গা ধুই আছে আজি ইমান সোনকালে উঠিলে এতিয়াও সোনকাল হবলৈ বাকী আছে বেলি লাইট ঢলফাত দিলে হেৰি নহয় তই ভিতৰতে বহকেচোন মই আহি আছো কিয় তোৰ লগত কথা এটা আছে মোৰ দেৰি হৈছো ইয়াতে কি কথা আছে কথাটো চিক্ৰেট তই ভিতৰতে বহকে মই সাউতকে আহি আছো যাচোন যা কি বা চিক্ৰেট কথা আছে কি হল নাই একো নাই জুমি আছা কিয় হেই ক'ত নুজুমি আছো ইমান দিন চেষ্টা হেপাহে পলোৱা এই দিয়ক সোনকাল কৰক কিয় ইমান চিঞৰ লাহে লাহে মাতিব নোৱাৰো দেৰি হৈছে সোনকালে যাব লাগে কি আছে কওকচোন ৰচোন একদম ধৈৰ্য নাই তাৰ মানে কি চাই আছে ইফালে তোৰ কেকেচাৰ আহিছে নেকি চাইছো তাৰমানে মোক কেকেচাৰৰ কথা সুধিব হেৰি নহয় থানাত বোলে বৰ ধুনীয়া DSP বাইদেউ এগৰাকী আহিছে হয় বহুত ধুনীয়া বোলে এই সৰগৰ ঐশ্বৰীয়া তোৰ কেকেচাৰ লাগি থাকে নেকি বা বাইদেউৰ লগত কি কৈ আছা নাই একো নাই কোৱাচোন একো সোধা নাই ন কমল মই মুখৰ এক্সপ্ৰেছনটো দেখিয়ে গম পাইছো মোৰ কথা কিবা সুধি আছা কি সুধিছো মোক নেযাবা কিয় ছত্ৰ ভংগ দিছা কৈ যোৱা নহয় মোৰ দেৰি হৈছে আহো যা তই যা কি সুধি আছিলা একেটা কথাকে পেখিনিয়াই থাকিলে মই বেয়া পাওঁ কি কৈ আছা নাই একো নাই কোৱাচোন একো সোধা নাই ন কমল মই মুখৰ এক্সপ্ৰেছনটো দেখিয়ে গম পাইছো মোৰ কথা কিবা সুধি আছা কি সুধিছো মোক নেযাবা না কিয় ছত্ৰ ভংগ দিছা কৈ যোৱা নহয় মোৰ দেৰি হৈছে আহো যা তই যা কি সুধি আছিলা একেটা কথাকে পেখিনিয়াই থাকিলে মই বেয়া পাওঁ কি সুধিব মেডামৰ কাষে কাষে আছো নেকি সেইটোহে সুধিব আৰু
মন কি খবৰ অ আছো আৰু গাতে ঘামচি কেইটা লৈ কি কোৱা হে অ প্ৰগ্ৰেম চগ্ৰেম আছে নে নাই নাই কিয় প্ৰগ্ৰেম চগ্ৰেম নাই প্ৰগ্ৰাম আছে আজৰি নাই আজৰি নাই কিয় আমেৰিকা লণ্ডন গণেশগুৰি হেঙাবাৰী পিটপিটাই ঘূৰি ফুৰোতে গৈছে আমেৰিকা লণ্ডন গণেশগুৰি হেঙেৰাবাৰী পিটপিটাই ঘূৰি ফুৰোতে গৈছে কি পাহে আপোনাক দেখা দেখা লাগিছে তুমি মোক চিনি পোৱা নাই সেইদিনা যে বিহু প্ৰগ্ৰেম কৰিলা অ তাইতো কালচাৰেল ছেক্ৰেটাৰী আছিলো সেইদিনা যে বিহু চিহু কৰিছে অ পইচা দিয়া সময়তে 500 টকা এটা কমাই দিছে এই ভাইটি বুলি কমাই দিলো আৰু এতিয়া দাদা বুলি ঘূৰাই দিয়ক কি কোৱা আমি চবে পাৰ্টি কৰিলো পাৰ্টি কৰিছে অ মোৰ পইচা অ এতিয়া মোকো পাৰ্টি এটা খুৱাওক পাৰ্টিটো আকৌ তুমি এতিয়া গুচি অহাৰ কাৰণে নোখোৱালো সেইদিনাখনতো আজি খুৱাওক এই আজি নাই দিয়ক এই পইচা নাই সেইদিনাখন কমাই দিছে কিবা এটা দিয়ক পইচা নাই। অ, দাদা, কিবা এটা ছেটাৰডে এটা দৌৰ মাৰিছে গেটখনো মানে ভালকে পাৰিব নোৱাৰে দেখিছেনে বাৰু অ কেকেটা ভালনে এই আছো দিয়া দেই এইবাৰ বিহু শ্ব' কেইটা কৰিলে কৰিলেও দিয়া কেইটামান আমাৰ বিহু শ্ব'লৈ যাব পাৰিলে ভাল আছে আমি মানে নেমাতিলে যাবলৈ বেয়া পাওঁ কিয় মোহনে ক'লে আকৌ আপুনি বিহু শ্ব' নকৰে বুলি সেইখন শ্ব' কোনে কৰে মোহনে আকৌ কৈ থৈ আহিলে পইচা পাতি পইচা পাতি দিছো তাক দিলা দিলো সৰবৎস কিবা কৈছে কোনো আইও অ এইবাৰ আকৌ কি হ'ল কোন আপুনিহে হয় এনেকে কিয় দৌৰ মাৰিছিলে এই ৰাম ভয় খাই গলো হে এইহে গছ হতঙা মানুহটোৱে হবলা ভূতলে ভয় কৰে ক'তনো ভূতলৈ ভয় কৰিলো তালে দৌৰ মাৰিছিলে কিয় এই DSP মেডাম বুলি ভাবিলো মেডাম বোলে বৰ খঙা অ মই মেডামক চাবলৈহে আহিছো অহা নাই নেকি নাই অহা ক'ত বহেনো ছাৰ মতে বহে অ কৃষ্ণ অ শৰ্মাদা কোনখন টেবুলত পা বহে শৰ্মাদা এনেকে কুকুৰাই সোমাই আহিল যে আপুনি মেডামক চাবলৈ মই দেখোন কৈছোৱে মেডাম নাই অহা বুলি এই টেবুলখনকে চাই যাওঁ কোনখনত বহেনো শৰ্মাদা মেডাম টেবুলত নবহে নহয় চকীতহে বহে তাকেতো কোনখনত বহে কওকচোন কিয় লাগেনো আপোনাক এই সেৱা এটাকে কৰি যাওঁ সেৱা এই লগ পোৱা হলে চেলুটে মাৰিলো হয় লগ নাপালো যেতিয়া সেই আসন ভাগকে সেৱা এটা কৰি যাওঁ কওকচোন কোনখনত বহে এই ভাগ আসনতে বহে কৃষ্ণ মনুষ্য জনম নলৈ যদি চকী হৈ জনম ললো হয় সি আজি মোক অভাৰটেক কৰি গুচি গ'ল হ'ব দিয়ক একো নহয় নহয় বহুত দুখ পাইছো মই এইটোনো কি দুখ কৰিব আপুনি কওক মোক মজা আছে না লোকৰ কথা শুনাত মজা এটা আছে বাৰু নিজৰ বুলি সোঁফালৰ কাণেৰে গুলি সোমাই বাওঁফালৰ কাণেৰে যেতিয়া ওলাই যাব মজা লাগিব তেতিয়া হয় হয় কিমান টকা ঘট চট নহয় কিমান নঘটিলি সেই কেকেছা 2000 টকা দুখন পাইছো কেছ পতিয়া 4খন মান পাইছো 500 টকা কাটিছে 500 টকা কাটিছে বচাবা প্ৰভু জানাইতো মোৰ এটা ল'ৰা আছে এনে বয়স কিমান হৈছে মোৰ নে ল'ৰাটো প্ৰভু আপোনাৰ ল'ৰাটো মোক আপুনি বুলি ক'ব নালাগে প্ৰভু